বিচাৰি ফুৰিছিলোঁ পথাৰত দাৱনী। বৰ্তমান ৰোৱনীটো নাই, আমি দাৱনী বিচাৰি ফুৰিছিলোঁ আৰু দাৱনী নাপালোঁ। এজন বিশেষভাৱে গৰখীয়া লগ পাইছোঁ, আমি তেখেতৰ লগত কথা পাতিম, অভিজ্ঞতাবোৰ শ্বেয়াৰ কৰিম। এয়া চাওক ধাননি পথাৰৰ মাজত কেনেকুৱা, ভিতৰলৈ সোমাই যাবলৈ মন আছে কিন্তু পৰা নাই। কিমাননো যান্ত্ৰিকতাৰ মাজত আপোনালোকো থাকিব, গতিকে আপোনালোকো আহিব পাৰে এনেধৰণৰ সেউজ প্ৰকৃতিৰ মাজত। আৰু সেয়েহে ভাবিলোঁ এটা ভিডিঅ'কে বনাই দিওঁ আৰু আপোনালোকৰ লগত মোৰ অভিজ্ঞতাবোৰ শ্বেয়াৰ কৰোঁ। মোৰ পিছফালে দেখিবলৈ পাইছে ধাননি পথাৰ, আৰু কেইদিনমানৰ পিছতে কাটিব হ'ব আৰু মাঘ বিহু আৰম্ভ হ'ব। পোনপ্ৰথমে সকলোলৈ আগতীয়াকৈ মোৰ তৰফৰ পৰা মাঘ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। বন্ধুসকল, বৰ্তমান ৰ'দৰ তাপো বাঢ়িছে আৰু ভালো লাগিছে, আৰু দেখাইছোঁ আপোনালোকক ৰ'দ। বিচাৰি ফুৰিছিলোঁ পথাৰত দাৱনী। বৰ্তমান ৰোৱনীটো নাই, আমি দাৱনী বিচাৰি ফুৰিছিলোঁ আৰু দাৱনী নাপালোঁ। এজন বিশেষভাৱে গৰখীয়া লগ পাইছোঁ, আমি তেখেতৰ লগত কথা পাতিম, অভিজ্ঞতাবোৰ শ্বেয়াৰ কৰিম। এয়া চাওক ধাননি পথাৰৰ মাজত কেনেকুৱা, ভিতৰলৈ সোমাই যাবলৈ মন আছে কিন্তু পৰা নাই। ব'লকচোন সেই ল'ৰাজনৰ লগত কথা পাতোঁ। এয়া দেখিবলৈ পাইছে সেই ব্যক্তিজন। আৰু কোৱা, তুমি কিয় এনেকুৱা কাম কৰি আছা? জানি বিচাৰিছোঁ। কাম বুলি নহয়, এইবিলাক কাম কৰিবই লাগে, কাৰণ আমাৰ ডেকাসকলেতো কাম নকৰে আজিকালি। তোমাক প্ৰথমবাৰ কাম দেখিছোঁ। খেতি পথাৰ হ'লেই গৰু গাই এৰাল দিবৰ কাৰণে ঠাই নাই, আৰু ঘৰত মানে কি গাই গৰু আছে 4-5জনী। তাকে মানে যিখিনি মানে ধান মানে এতিয়ালৈকে ওলোৱা নাই, কাৰণ দেৰি হৈ গ'ল, সেইখিনি মানে কাটি এনে যোৱাতকৈ কাটি লৈ কিনে গৰুক খুৱাম বুলি ভাবিছোঁ। তাকে ওলাই আহিলোঁ। এয়া আমাৰ মতা ধান কাটি আপুনি ঘাঁহ কাটি আছে, আৰু বিশেষ আমি কথা পাতিম, কামখিনি কৰি লওক। খোজকাঢ়ি গৈ আছোঁ আলিৰ মাজে মাজে, আৰু আপোনালোকক বৰ্তমান বন্ধুসকল চাওক, আকাশৰ তলত আছোঁ বৰ্তমান, মুক্ত আকাশৰ তলত আছোঁ বৰ্তমান। দেখিবলৈ পাইছে আপোনালোকে মুক্ত আকাশৰ তলত, আৰু আকাশখন আপোনালোকেও এনেদৰে শুই এনেকৈ শুই আকাশলৈ এনেকৈ চাব পাৰে। আপোনাৰ মনটো বহুত পাতল লাগিব। মোৰ অভিজ্ঞতাৰ ফালৰ পৰা কৈছোঁ, আপোনালোকে এনেকৈ শুই পেলাই আকাশলৈ চাই দিব। আপোনালোকে এনেকৈ শুই আকাশলৈ চাই দিব এনেকৈ। আৰু দেখিছেই বন্ধু সমগ্ৰ পৰিৱেশ, আৰু আপোনালোকক বিশেষ ফেণ্টাষ্টিক ভিডিঅ' দেখাম।